হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আছিলোঁ মাহীৰ ঘৰত। মাহীৰ ঘৰ হ'ল শিৱসাগৰ জাজি আমগুৰিত। আমগুৰিৰ পৰা বেছি দূৰ নহয়, ঢেকীয়াখোৱা বৰনামঘৰলৈ। সেইবাবে ভাবিলোঁ আমি তাৰ পৰা এপাক গৈ আহোঁ। মই পিছে আগতে এবাৰ অহা হৈছে, দিন হ'ল বাৰু। মই কমেও 3-4 বছৰ আগতে এবাৰ অহা হৈছিলে। মাহঁতেও নাই দেখা কিন্তু দেই, সেইবাবে এবাৰ চাবলৈ আহিছে নতুনকৈ। আৰু এয়া একেবাৰে ছাইডত থকাগৰাকী হ'ল মাহীৰ শাহু মা, তাৰপাছত মোৰ মা, তাৰপাছত মাহী আৰু এইফালে পাপা, এইফালে এওঁ বহি আছে। আৰু আহিছে মোৰ ভণ্টি, মহা আৰু ককা। কেতিয়াবা ফেমিলি লৈ এনেকৈ আহিলেও কিবা এটা ভাল লাগে নহয় জানো? ফেমিলি লৈ অহাৰ মজাটোৱে বেলেগ। এতিয়া পালোহি ঢেকীয়াখোৱা বৰনামঘৰৰ মেইন গেটখন। দেখিছেনে? ইয়াৰ পৰা আৰু বেছি টাইম নালাগে, আৰু 5 মিনিটমান লাগিব গৈ পোৱালে। এয়া হ'ল ঢেকীয়াখোৱা নামঘৰ, পাই গ'লোহি আমি।
ইয়াত মায়ে ইয়াৰ শৰাই বস্তুখিনি আগবঢ়াই আছে। বাৰু ভিডিঅ'টো চাই গ'লে সকলোবোৰ গম পায়েই যাব আপোনালোকে। ভিডিঅ'টো চাই যাওক।
তেতিয়া নিদিয়ে অকণমান দেৰি কিনো এতিয়া আছোঁ আমি নামঘৰটোৰ পিছফালে বহুত ধুনীয়া এডোখৰ ঠাই দেই আৰু চাওকচোন এইফালে ইমান ধুনীয়াকৈ ফুল গছবোৰ ৰুই থৈছে ফুলবোৰ ফুলিছেও দেই এইফালে দেখুৱাম বাৰু মই এইপাহ এপাহ দেখিছেনে দেখিছে নাই বাৰু ইমান ধুনীয়াকৈ শাৰী শাৰীকৈ ৰুই থৈছে এইকণ জেগাত থাকিয়ে কিবা এটা ভাল লাগে আৰু ইমান ধুনীয়া ফটো নামাৰিলে নহ'বই নহয় জানো ফটোটো মাৰিবই লাগিব গতিকে আমি এফালে ফটো মাৰিলোঁ কিন্তু দেই বহুত কি কবি এফালে মাহী মহা বহি আছে সেইফালে চুপু আৰু ধুন দেখুৱাম বাৰু দেই ইমান যে ভাল লাগিছিলে তাত চাবলৈ ভাষাই নাই আৰু আপোনালোকো আহিবচোন এদিন এইফালে সেইটো দেখিছেনে কাছ ইমান ধুনীয়াকৈ গৈ আছে বাৰু ভিডিঅ'টো চাই থাকক সকলোখিনি গম পায়েই যাব পাৰ্ক তই ইয়াতে উঠি থাক আৰু বেলেগত উঠিব নালাগে পাৰ্কত
খাবা খাবা দেই লখিমপুৰ অঁ নামলৈ ৰোৱা হ'ব ন নামলৈ ৰোৱা এটা বাজিব প্ৰসাদ বিতৰণ মই থংগে আৰু ইমান ধুনীয়া দেখিছে এইফালে ভিতৰত চলি আছে নামঘৰলৈ আহিছোঁ এতিয়া নাম অকণমান শুনি লওঁ নহয় জানো মোৰ ভিতৰলৈ গৈ বহোঁগৈ এইয়া আমি তাক লগ পাই গ'লোঁ দেখিছে নাই বাৰু বৰষা বা একেবাৰে ভবা নাছিলোঁ দেই লগ পাম বুলি আমি ফটো চটো মাৰিলোঁ বাৰু অকণমানকৈ পিছত লগাই দিম বাৰু ফটো ইকপি বাই বাই ঢেকীয়াখোৱা বৰনামঘৰ সকলোবোৰ আহিব দেই এদিন বহুত ভাল লাগে ঠাইডোখৰ আৰু ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই আৰু এটা নতুন ভিডিঅ'লৈ সোনকালে আহিম তেতিয়ালৈ অপেক্ষা কৰিব থেংক ইউ